মিডিয়াটো খুব বেছি সক্ৰিয় হোৱাৰ পৰা এটা কথা মন কৰিছেনে যদি আপুনি কেনেবাকৈ আপোনাৰ কিবা ভাল বা বেয়া কামৰ কাৰণে 10 জনৰ ওচৰত চিনাকি বা অকণমান যদি জনপ্ৰিয় তেনেহলে আপুনি কৰা প্ৰতিটো কামতে কিন্তু আপোনাক সমালোচনা কৰিবই এই ধৰক আপুনি কি পিন্ধিছে তাক লৈ আপত্তি যদি আপুনি মহিলা হয় তেনেহলে আপুনি সেন্দুৰ লৈছে নে নাই বিয়াৰ পাছত তাক লৈ আপত্তি ফুটটো ভালকে লৈছে নে নাই তাক লৈ আপত্তি কি কাপোৰ পিন্ধিছে তাক লৈ আপত্তি কিবা এটা যদি কেনেবাকৈ ৰান্ধি ফেচবুকত বা সোশ্যাল মিডিয়াত দেখুৱাইছে চৌপাশত থকা বস্তুবোৰ বা আচবাববোৰ ধুনীয়া হৈ আছে নে তাক লৈ আপত্তি খুব ধুনীয়া চকচকীয়া ঘৰ এটা দেখুৱালে তেতিয়া ক'ব ধন টকা পইচা ঢেৰ তাক লৈ আপত্তি আৰু ভগা ঘৰ এটাত যদি কেনেবাকৈ কিবা এটা ৰান্ধি দেখে তেতিয়া ক'ব ইহ ইমান লেতেৰা সেইটোক লৈ আপত্তি কেনেবাকৈ যদি আপুনি কাম কৰা মহিলা হৈ মাক হৈছে তেনেহলে ছোৱালী বা ল'ৰাকে যদি কাম কৰিবলৈ যায় তাক লৈ আপত্তি বা যদি আপুনি ল'ৰা ছোৱালীৰ লগত থাকি কাম বন বাদ দিছে তেনেহলে সেয়াক লৈ আপত্তি কেনেবাকে যদি আপুনি ডিভোৰ্সি আকৌ যদি বিয়া কৰাব বিচাৰিছে সেইটোক লৈও কিন্তু ঘূৰ আপত্তি দুজন প্ৰাপ্তবয়স্ক মানুহে যদি নিজৰ সন্মতিক্ৰমে এটা হোটেলৰ কোঠাৰ ভিতৰত প্ৰেম বিনিময় কৰে তেতিয়াও ঘূৰ আপত্তি সৰু বয়সৰ ল'ৰা এটা ডাঙৰ মানুহজনীক বিয়া কৰালেও আপত্তি ডাঙৰ বয়সৰ মানুহজনে কম বয়সৰ ছোৱালীজনীক বিয়া কৰালেও আপত্তি মুঠতে আপত্তিৰে ধাৰ কেতিয়াও শেষেই নহয় সমালোচনা চলিয়ে থাকিব কিন্তু এটা কথা বাৰু আপোনালোকে ভাবেনে এই যে আপত্তিবোৰ বা এই ভুল কুটিবোৰ নোহোৱাকৈ মসৃণকৈ যদি আপোনালোকৰ কাৰোবাৰ জীৱন দেখুৱাবলৈ যোৱা যায় তেনেহলে সেই জীৱন জানো আচল সেই জীৱনত জানো কৃত্ৰিমতা নাথাকিব এই কৃত্ৰিমতা থকা জীৱনকে আপোনালোকে চাবৰ কাৰণে ইমান উৎসাহিত হৈ থাকেনে আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে যদি ইমানেই লোকৰ কথাবোৰ দেখি আপোনালোকৰ আপত্তি আছে আপোনালোকে যদি ইমান এইবোৰ সহ্য কৰিব নোৱাৰে তেতিয়াহ'লে অসম ভাৰত আৰু বিশ্বত হৈ থকা বিভিন্ন ধৰণৰ সিৰিয়াছ ঘটনাবোৰক লৈ আপোনালোকৰ আপত্তি আৰু সমালোচনাবোৰ কোৱা তেনেকুৱা ধৰণৰ বস্তুবোৰক লৈ আপোনালোকৰ ফেচবুকবোৰত কোনো ধৰণৰ শ্বেয়াৰ বা কন্টেন্ট আগবঢ়োৱা কিন্তু আমি আজিলৈকে নেদেখো তাৰ মাজতে আকৌ হাঁহি উঠা কথাটো হ'ল যে এই ফেচবুক আৰু সোশ্যাল মিডিয়াত খুব বেছি তৰল মাধ্যমৰ কিছুমান এনে ধৰণৰ বস্তু প্ৰচাৰ হৈ থাকে যিবোৰ বস্তু মানুহে চাই মিলিয়ন ভিউজ দিয়ে তাৰ খুৰাকি লয় আৰু সেইবোৰক লৈ কিন্তু কাৰো আপত্তি নাই কিয় গতিকে মই মৰমেৰে সেইসকল লোকক অনুৰোধ জনাইছো যিসকলে কমেণ্ট ছেকশ্যনত বিভিন্ন ধৰণৰ বেয়া কথাৰে বিভিন্ন ধৰণৰ ব্যক্তিৰ কমেণ্ট ছেকশ্যনবোৰ গেলাই আপোনালোকলৈ অনুৰোধ প্লিজ অকণমান চিন্তাশীল হৈ নিজৰ কামত মন দিয়ক আমি প্ৰত্যেকেই যদি নিজৰ কামবোৰত মন দিওঁ তেতিয়াহ'লে হয়তো চাগে ভুল ত্ৰুটিবোৰ নাথাকিব আৰু এটা কথা ভুল ত্ৰুটি যদি নাথাকে তেনেহ'লে